নমস্কাৰ আসাম গভ এক্সাম এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি এই কোনে সৰ্বপ্ৰথমে হিন্দু সভ্যতাৰ আৱিষ্কাৰ কৰিছিল? ছাৰ জহান মাৰ্শ্বেল, আৰ.ডি. বেনাৰ্জী, ছাৰ আলেকজেণ্ডাৰ কানিংহাম, দয়াৰাম সাহানী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ অৰ্থাৎ ছাৰ আলেকজেণ্ডাৰ কানিংহামে প্ৰথম হিন্দু সভ্যতাৰ আৱিষ্কাৰ কৰিছিল। ৯ নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনজনে হৰপ্পা সভ্যতাৰ ওপৰত অধ্যয়ন কৰিছিল? অপশ্যনসমূহত আছে চাৰ্লছ মাৰ্শ্বেল, এ কানিংহাম অৰ্থাৎ আলেকজেণ্ডাৰ কানিংহাম, এম হুইলাৰ, এম এছ ভেটছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এম এছ ভেটছ। ১০ নম্বৰ প্ৰশ্নটো হৈছে হিন্দু সভ্যতাৰ মানুহে কি লিপিৰ ব্যৱহাৰ কৰিছিলে? অৰ্থাৎ তেওঁলোকে তামিল, ব্ৰাহ্মীণ, সংস্কৃত আদি লিপিসমূহৰ ভিতৰত কোনটো লিপি ব্যৱহাৰ কৰিছিলে? উল্লেখযোগ্য যে এতিয়ালৈকে সেই বিষয়ে কোনো ধৰণৰ তথ্য জ্ঞাত নহয়। অৰ্থাৎ তেওঁলোকে কি লিপি ব্যৱহাৰ কৰিছিল সেই বিষয়ে জনা নাযায়। নেক্সট প্ৰশ্নটো হৈছে হিন্দু সভ্যতাৰ লোকসকলৰ সকলোতকৈ মহত্বপূৰ্ণ কৃতি প্ৰতিমা কোনটো আছিলে? অপশ্যনসমূহ আছে নটৰাজ, বুদ্ধ, ডান্সিং গাৰ্ল, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডান্সিং গাৰ্ল। সেই সময়ত উদ্ধাৰ হোৱা ডান্সিং গাৰ্লেই হৈছে মহত্বপূৰ্ণ কৃতি প্ৰতিমা। আমি ইতিমধ্যে শেষৰ প্ৰশ্নটোৰ উপনীত হৈছোঁহি। এই প্ৰশ্নটো হৈছে হিন্দু সভ্যতাৰ চহৰৰ ৰাস্তাবোৰ কেনেকুৱা আছিলে? অপশ্যনসমূহত দিয়া আছে বহল আৰু পোন, ঠেক, পিছল বা ঠেক আৰু বেকা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বহল আৰু পোন। যিহেতু হিন্দু উপত্যকাৰ চহৰৰ ৰাস্তাবোৰ বহল আৰু পোন আছিল। কাৰণ আমি সকলোৱে জানো হিন্দু সভ্যতাৰ নগৰৰ যি সভ্যতা সেয়া অতি উল্লেখনীয়। গতিকে সেই সভ্যতাৰ ৰাস্তাসমূহ বহল আৰু পোন আছিল। ইমানেই আছিলে আজি হিন্দু উপত্যকাৰ ওপৰত উল্লেখিত MCQ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব।